হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। ময়ো ভালেই আছোঁ। আজি ৰাতিপুৱাই বতৰটো ইমান ডাৱৰীয়া কৰি আছিলে, পকৰি খাব মন গ'ল। ঘৰত সকলোৱে অলপ চৰ্দিও লাগি আছিলে। ভাবিলোঁ আজি জ্বলা দি পকৰি বনাম, তাকো শেৱালি ফুলৰ লগত। ভিডিঅ'টো চাই থাকিব দেই। এয়া মই ৰাতিপুৱাই গ'লোঁ শেৱালি ফুল বুটলিবলৈ। ইমান ধুনীয়াকৈ সৰি আছিলে আৰু ইয়াৰ গোন্ধটো যে ইমান ভাল লাগে নহয়। এইখিনিয়ে মই এতিয়া বুটলি ল'লোঁ, ধুনীয়াকৈ চাফাকৈ ধুই ল'লোঁ। ধুই লৈ এতিয়া আহিছোঁ পাকঘৰলৈ। পিঁয়াজ কাটি লৈছোঁ। আপোনালোকে মিহি মিহিকৈ কাটি ল'ব দেই। মই জল্দিকৈ ডাঙৰকৈ কাটি ল'লোঁ। তাৰপিছতে এখোপামান জলকীয়া কাটি দিছোঁ। জ্বলাকৈ খালেহে পকৰি খোৱা যেন লাগে মোৰ। এয়া মই পিছে পিঠাগুড়িৰ লগত বনাম। আপোনালোকে বনাইছেনে নাই পিঠাগুড়িৰ লগত জনাবচোন। মই পিঠাগুড়ি অলপ লৈ লৈছোঁ, তাতে নিমখ, জলকীয়া, পিঁয়াজ আৰু শেৱালি ফুলখিনি দি মিক্স কৰি পানী অলপ দি এতিয়া ধুনীয়াকৈ এইখিনি সানি লৈছোঁ। বেছি ডাঠো নহয় আৰু বেছি পাতলো নহয়, এনেকৈ মই মিক্সাৰটো ৰাখিম। এয়া দেখিছেনে ইমান ধুনীয়া লাগিছে। এয়া মই এতিয়া ধুনীয়াকৈ ভাজি ল'ম এইখিনি। এয়া মই তেলত অলপকৈ দি দিছোঁ। আমাৰ পকৰি হৈয়ে যাব আৰু। বতৰ ডাৱৰীয়া হ'লে কিন্তু পকৰিটো এক নম্বৰত মনলৈ আহিবই আৰু দেই। আপোনালোকেও এনেদৰে বনাই খাবচোন। সকলোৱে খায়ে বাৰু। মোৰ এয়া পকৰি ৰেডি হৈছে আৰু দেখিছেনে, কালাৰটো ইমান ধুনীয়া আহিছে। পিঠাগুড়িখিনি ভাজি থোৱা আছিলে দেই। এয়া মই গোটেইখিনি বনাই ল'লোঁ। চাওকচোন ইমান ধুনীয়া লাগিছে। খাওঁ লাগিছেনে? যদি খাওঁ লাগিছে তেতিয়াহ'লে এতিয়াই যাওক, বনাওক আৰু খাওক। মোৰ এয়া ৰাতিপুৱা গৰম চাহ। চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম, বাই।